নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপুনি থাম্বনেইল চাই নিশ্চয় জানিব পাৰিলে আজিৰ এই ভিডিঅ'টো আমি কোনগৰাকী অভিনেত্ৰীৰ ৰিয়েল লাইফৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত বিন্দুৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী গৰাকী ৰিয়েল লাইফৰ বিষয়ে আপোনালোকৰ লগত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। এই অভিনেত্ৰী গৰাকীৰ প্ৰকৃত ৰিয়েল নাম কি, প্ৰকৃত ঘৰ ক'ত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, তেওঁ কিমান চনত জন্ম লাভ কৰিছিল, ক'ত লাভ কৰিছিল, এই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখনত বিন্দুৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় জনাব। লগতে যিসকলে অভিনেত্ৰী গৰাকীৰ অভিনয় চাই ভাল পাইছে ভিডিঅ'টোত অৱশ্যে এটা লাইক কৰিব। তেন্তে আহক আমি জানো অভিনেত্ৰী গৰাকীৰ প্ৰকৃত জীৱনীৰ বিষয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, বিন্দুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত ৰিয়েল নাম হৈছে আদ্ৰিতা পৰশা মহন্ত আৰু তেওঁ নিকনেম আৰু ঘৰত মতা নাম হৈছে, তেওঁ ফ্ৰেণ্ডসকলে তেওঁক মাতে আদি বুলি আৰু ঘৰত তেওঁক মৌ বুলি সকলোৱে মাতে। প্ৰিয় বন্ধু বান্ধৱীসকল, আৰু জনপ্ৰিয় অভিনেত্ৰী আদ্ৰিতা পৰশা মহন্তৰ জন্ম হৈছিল 1999 চনৰ 27 এপ্ৰিল তাৰিখে নগাঁৱত আৰু তেওঁৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহক আমি জনপ্ৰিয় অভিনেত্ৰী আদ্ৰিতা পৰশা মহন্তৰ পৰিয়ালৰ বিষয়ে, ফেমিলিৰ বিষয়ে। তেওঁ পৰিয়ালত মাক আৰু মমায়েক, মামীয়েক আৰু মমায়েকৰ এজন ল'ৰা আছে। এইবাৰ জানো আহক আমি আদ্ৰিতা পৰশা মহন্তৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল বিশ্বনাথ চাৰিআলিতে আৰু জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে HS ফাৰ্ষ্ট ইয়েৰ পৰা তেওঁ BA কমলৈকে বিশ্বনাথ চাৰিআলি কমাৰ্চ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে 2017 চনৰ পৰা তেওঁ এইটো লিংকত কাম কৰি আহিছে আৰু জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে জোনাক চেনেলত সম্প্ৰচাৰিত মৰমৰ বিয়া নামৰ ধাৰাবাহিকখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবৰ বাবে সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ বহু কেইখন ধাৰাবাহিকত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ পুৱতি তৰা ধাৰাবাহিকখনত বিন্দুৰ চৰিত্ৰত অভিনয় কৰি ৰাইজক আকৰ্ষিত কৰি মন জয় কৰিবলৈ সক্ষম হৈছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ইমানেই আছিল জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে। আপোনালোকে নিশ্চয় জনাব জনপ্ৰিয় অভিনেত্ৰী গৰাকী অৰ্থাৎ বিন্দুৰ চৰিত্ৰত অভিনয় কৰি থকা আদ্ৰিতা পৰশা মহন্তৰ আপুনি অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় কমেন্টত জনাব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।